নমস্কাৰ আপোনালোক আটাইকে একে প্ৰেজেন্স ইউটিউব চেনেলৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ বিশ্বতে যিটো কৰোণা ভাইৰাছৰ আক্ৰান্ত হৈছে সেই গতিকে মই সকলোকে সুস্বাস্থ্য কামনা কৰিছোঁ। এই গতিকে এই লকডাউন সমস্যাৰে কি কৰিব লাগে আহকচোন এটি ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া আমি লকডাউনৰ সময়ত কি কৰিব লাগে, এয়া আমাৰ মাজত বিল আছে। এই লকডাউনখন আমি এটা বিশেষ কি কামবোৰ আপোনালোকে চাই লওকচোন। যিহেতু লকডাউন সময়ত সকলো চেলুন বন্ধ হৈ আছে, চুলি দিব লাগে, চুলিটো মই কাটি দিম। কেনেকৈ কাটিম আপোনালোকে এবাৰ চাওক, আপোনালোকে সকলোৱে ঘৰত ট্ৰাই কৰিব। এয়া আমি এতিয়া মেজাৰমেণ্ট কৰিছোঁ। দিছে এয়া আমাৰ ডেকাজন, ইতিমধ্যে ডেকাজনৰ চুলি কাটি দিয়া হ'ল, গোটেইখিনি কৰি দিয়া হ'ল। এই লকডাউনৰ সময়ছোৱাত তাৰ গোটেইখিনি আমি পৰীক্ষাটো পঠিয়ালোঁ, গোটেইখিনি কাটি দিলোঁ। এই লকডাউনত আপোনালোকৰ ঘৰত একো অভ্যাস কৰক, ধুনীয়া পইচা খৰচ বাচি যাব। এয়া চাওক ল'ৰাজনৰ ইটো ঘৰত গোটেইখিনি আপুনি ঘূৰি দিয়কচোন বাৰু। এয়া হৈছে আমাৰ সৰু এটা প্ৰয়াস। সেই গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। এয়া হৈছে আমাৰ এজন ধুনীয়া যুৱক। আজিলৈ সামৰিছোঁ। প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।